হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি নতুন লেচন এটা কৰিম, ৰেচিঅ' প্ৰপৰ্চনৰ ওপৰত আজি লেচনটো কৰিম। আৰু এই লেচনটো কনচেপ্ট ৱাইজ বুজিবৰ বাবে মই গোটেই লেচনটো আপোনালোকক ভিডিঅ' আকাৰে দি দিছোঁ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লেচনটো গোটেইটো দি দিয়া অৰ্থ এইটোৱে যে প্ৰায়খিনিয়ে কমেণ্ট কৰিছিলে যে গোটেই চেপ্টাৰটো লাগে, তো গোটেই চেপ্টাৰটো মই আপোনালোকক দি দিম যাতে আপোনালোকৰো সুবিধা হয়। আৰু ইয়াত কিছুমান কুৱেশ্যনো আছে যিখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আৰু এনেকুৱা কুৱেশ্যন প্ৰায় পৰীক্ষাত অহা দেখা যায়, সেইকাৰণে মই লেচনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত যিসকলৰ কনচেপ্টখিনি ক্লিয়াৰ নাই, এই লেচনটোৰ পৰা বহুতখিনি উপকৃত হ'ব বুলি আশা কৰিলোঁ। লেচনটো আপোনালোকে ভালদৰে চাব আৰু প্ৰশ্নসমূহ প্ৰেক্টিছ কৰিবলৈ প্ৰেক্টিছ কৰি থাকিব। আৰু এইখিনি প্ৰশ্নই আপোনালোকক বহুতখিনি কামত দিব। আৰু মই গোটেই লেচনটো আপোনালোকক দি দিছোঁ। ভিডিঅ'টো অকণমান দীঘল হৈছে যিহেতু গোটেই লেচনটো দিবলগীয়া হৈছে। বেলেগ একো ব্লগ বুলি নহয়, লেচনটোকে মই আজি আপোনালোকক ভিডিঅ'টো দি দিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।
আজি মই আপোনালোকৰ লগত ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ লেচনটো শ্বেয়াৰ কৰিলোঁ আৰু মই এতিয়া ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ কেইটামান প্ৰশ্ন কৰিলোঁ। কমেণ্টত জনাবলৈ নাপাহৰিব। মই প্ৰেক্টিছ কৰি আছোঁ এইটো লেচন।